ওয়েলকাম টু মাই চেনেল কঠিয়াতলী লাইফ। আজি মই দ্বিঘাত সমীকৰণৰ কিছুমান গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ সমাধানৰ ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। যে প্ৰথমতে মই কিছুমান উদাহৰণ লৈছো। যে উদাহৰণটো প্ৰথম 1 নম্বৰত যে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স উলিওৱা। এই প্ৰশ্নটোৰ আমি কেনেকৈ সমাধান কৰিম? প্ৰথমতে সলিউশনত লিখি লম ৰহমানৰ বৰ্তমান বয়স 1 বছৰ বুলি আমি ধৰি লৈছো। যে প্ৰশ্নত কৈছে যে 3 বছৰ আগত ৰহমানৰ বয়স। আমি প্ৰথমতে লিখি লম 3 বছৰ আগত ৰহমানৰ বয়স। যে বৰ্তমান বছৰৰ পৰা 3 বছৰ মাইনাস কৰিলে পাম, সেইকাৰণে আমি লিখিছো x - 3। 5 বছৰ পিছত ৰহমানৰ বয়স হ'ব। যে বৰ্তমান বয়স ধৰিছো আমি x, 5 বছৰৰ পিছত কি হ'ব x + 5 হৈ যাব। যে according to question আমি কি লিখিব পাৰো? যে 3 বছৰ আগত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমটো কি হ'ব? যে 1/x - 3 আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰম হ'ব 1/x + 5। এই দুইটা প্ৰতিক্ৰমৰ যোগফল কৈছে 1/3, সেইকাৰণে যোগ চিন দিছো আমি ইকুৱেল 1/3। এইটো আমি লিখিব পাৰো তেনেকে। এতিয়া আমি চাইছো যে বাওঁহাতে এই যে ফ্ৰেকশন আছে, ভগ্নাংশ আছে। আমি এই ভগ্নাংশ নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব? এলচিএম লৈছো। এই দুটাৰ পূৰণফল x - 3 হোল ইনটু x + 5 হ'ব লসাগু। এতিয়া যদি আমি x - 3 ৰে আমি এই লসাগুক হৰণ কৰো তেন্তে কি হ'ব? x + 5 হ'ব। এই প্লাস চিন প্লাস x + 5 ৰে আমি যদি ইয়াক হৰণ কৰা হয় তেন্তে কি হ'ব? x + 5 কেনসেল, x - 3 থাকিব। সেইকাৰণে আমি লিখিছো x - 3 ইকুৱেল 1/3। এতিয়া আমি কি কৰিছো? x আৰু x প্লাস কৰিলে 2x + 5 - 3 মানে +2। আৰু ইয়াত কি কৰা হৈছে? আমি ব্ৰেকেট উঠাই দিলে পূৰণ হ'ব x * x² তাৰ পিছত আমি কি লিখিছো? x প্লাস আমি প্লাস চিন দি লিখিছো 5 * x, 5x লিখিছো আমি। তাৰ পিছত মাইনাস হ'ব -3 * x, 3x মাইনাস আৰু প্লাসে -3 * 5 15 ইকুৱেল 1/3 ইমপ্লাইজ। এতিয়া আমি ক্ৰস মাল্টিপ্লিকেশন কৰিছো 1 দি, এইটো ইনটু কৰিলে 1 * x² হ'ব প্লাস 5x - 3x মানে প্লাস 2x -15 ইকুৱেল আৰু 3 দি আমি 2 পূৰণ কৰিলে 3 × 2 = 6, 6x প্লাস হ'ব 3 × 2 6। এতিয়া x² তাৰ পিছত এই 6x টো লেফট হ্যান্ড সাইডত লৈ আহিলে কি হ'ব? -6x হৈ যাব। -6x + 2x -4x ইয়াত আছে -15 আৰু +6 টো লেফট সাইডত আহি গলে মাইনাস হৈ যাব। -15 - 6 -21 ইকুৱেল 0। এই সমীকৰণটো আমি এই দ্বিঘাত সমীকৰণটো আমি সমাধান কৰিলেই x ৰ মানটো পাম। এতিয়া প্ৰথমতে লিখি লৈছো x² মাইনাস এই 4 ৰ কাৰণে এটা ব্ৰেকেট দিয়া হৈছে, বাকি সেম লিখা হৈছে x - 21 ইকুৱেল 0। এই ব্ৰেকেটৰ ভিতৰত দুটা সংখ্যা হ'ব। এই সংখ্যা দুটা কৰ পৰা আহিব? x² ৰ হৰক মানে 1 আছে, 1 * 21 এই সংখ্যা দুটাৰ পূৰণফল হ'ব লাগিব 21 আৰু যোগ বা বিয়োগ কৰিলে কি হ'ব? 4 হ'ব লাগিব। এতিয়া 21ৰ যদি আমি উৎপাদক উলিয়াও তেন্তে কি হ'ব? 21ৰ উৎপাদক উলিয়ালে 3 × 7 মানে 7 - 3 = 4 হয়। সেইকাৰণে আমি লিখিছো 7 - 3। তাৰপিছত আমি যদি এই ব্ৰেকেটটো উঠাই দিওঁ তেন্তে কি হ'ব? ইনটু হৈ যাব x² - 7 × x 7x মাইনাসে প্লাস 3 × x 3x -21 ইকুৱেল 0। তাৰপিছত আমি এই দুটাৰ পৰা কমন ল'ম। কমন যায় x কমন ল'লে x - 7 হয় প্লাস এই দুটাৰ পৰা কমন ল'লে শেষৰ দুটাৰ পৰা কমন ল'লে কমন যাব 3 কমন ল'লে x - 7 ইকুৱেল 0। এতিয়া আমি x - 7 এবাৰ লিখিব লাগিব x - 7 আৰু এটা উৎপাদক হ'ব x
আৰু ইয়াৰ আগত কি আছে +3 আছে আৰু এটা হৈছে x + 3 = 0 প্ৰথমতে আমি লিখিম x - 7 = 0 x + 3 = 0 x = কি হ'ব -7 to হুহাতে গলে +7 হৈ যায় x = 7 হ'ব আৰু এটা হৈছে x কি হ'ব -x + 3 = 0 আছিলে +3 to হুহাতে গলে কি হ'ব -3 হৈ যাব এটো নট এপ্লিকেবল এটো আমাৰ নালাগে এটো আমাৰ প্ৰযোজ্য নহয় কাৰণ বয়স কেতিয়াও মাইনাসৰ হ'ব নোৱাৰে এতেকে x আমি কি ধৰিছিলো ৰহমানৰ বৰ্তমান বয়স ধৰিছিলো আমি লিখিব পাৰো শেষত এতেকে ৰহমানৰ বৰ্তমান বয়স 7 বছৰ এইটোৱে 2 নম্বৰ প্ৰশ্নটো হৈছে যে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 আমি সলিউশনত কি লিখিম ধৰো যে দুটা ক্ৰমিক যোগাত্মক সংখ্যা ক্ৰমে এটা হৈছে x আৰু এটা কি হ'ব x + 1 according to question তো আমি পঢ়িলে আকৌ কি হ'ব যে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিয়া যাৰ বৰ্গৰ যোগফল 365 কৈছে আমি লিখিলম যে according to question প্ৰশ্নমতে যে প্ৰথমতে দুটা ক্ৰমিক যোগাত্মক সংখ্যা কি ধৰিছিল x ৰ বৰ্গ যোগ চিন প্লাস চিন যোগফল কৈছে সেই কাৰণে যোগ চিন হৈছে আৰু এটা যোগাত্মক সংখ্যা হৈছে x + 1 সেই কাৰণে আমি লিখিছো x + 1 ইয়াৰ বৰ্গ x + 1 হোল স্কয়াৰ মানে এইটো হৈছে এটা সংখ্যা আৰু এইটো হৈছে আনটো সংখ্যা এটা সংখ্যাৰ বৰ্গ যোগ আনটো সংখ্যাৰ বৰ্গ সমান 365 এইটো প্ৰশ্নত কৈ দিছে আমি ইমপ্লাইজ দি লিখিছো x² প্লাস এইটো a বুলি ধৰিলে এইটো b +1 ক b বুলি ধৰিলে a + b হোল স্কয়াৰৰ সূত্ৰ ব্যৱহাৰ হৈছে যে a² মানে ইয়াত x² প্লাস 2ab মানে x * 1 মানে 2x হ'ব প্লাস 1² মানে 1 = 365 এতিয়া আমি x² আৰু x² প্লাস কৰিলে 2x² প্লাস 2x প্লাস 1 আছে লেফট বাও হাতে প্লাস 1 আছে 365 টু লেফট সাইডত আহি গলে মাইনাসৰ কি হ'ব -365 -365 প্লাস 1 মানে -364 = 0 এতিয়া আমি 2x² এর আগত কি আছে 2 এটা পূরণ হৈ আছে আমি 2 দি যদি হৰণ কৰি দিও গুটে গিটা সংখ্যাক যদি হৰণ কৰি দিও কি হ'ব x² প্লাস ইয়াত x থাকিব মাইনাস এই 364 ক 2 এৰে হৰণ কৰিলে 182 = 0 হ'ব নেক্সট আমি কি কৰিম এই সমীকৰণটো আমি উৎপাদক পদ্ধতিৰে আমি সমাধান কৰিম প্ৰথমতে আমি লিখি লৈছো x² প্লাস এই x ৰ হহক 1 আছে 1 ৰ কাৰণে আমি এটা ব্ৰেকেট দি দিছো বাকি একে লিখা হৈছে x - 182 = 0 x² প্লাস এই ব্ৰেকেটৰ ভিতৰত দুটা সংখ্যা হ'ব এই সংখ্যা দুটা কৰ পৰা আহিব x² ৰ হহক মানে 1 into 182 এই সংখ্যা দুটাৰ পূৰণফল 182 হ'ব লাগিব আৰু যোগ বা বিয়োগ কৰিলে কিমান হ'ব লাগিব 1 হ'ব লাগিব x ৰ হহক মানে 1 হ'ব লাগিব এতিয়া আমি 182 ৰ প্ৰথমতে আমি উৎপাদক উলিয়ালে কি হ'ব 2 182 ত কিমান বাৰ যাব 91 বাৰ আকৌ 7 91 ত 13 বাৰ মানে 2 into 7 14 into 13 মানে 182 আমি ইয়াত কি লিখিম 14 minus 13 1 হয় এতিয়া আমি পূৰণ কৰি দিম ব্ৰেকেটটো উঠাই দিলে পূৰণ হৈ যাব x² প্লাস 14 into x 14x প্লাস into প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস হ'ব 13 into x 13x minus 182 = 0 এতিয়া কমন লম এই দুটাৰ পৰা কমন যাব x কমন ললে x plus 14 মাইনাস আছে মাইনাস এতিয়া 13 কমন যায় 13 কমন ললে x থাকিব আৰু 13 দি 182 হৰণ কৰিলে কেইবাৰ যাব 14 টাইম যাব এই কাৰণে 14 হৈছে = 0 এতিয়া x plus 14 আমি এবাৰ লিখিম আৰু এটা উৎপাদক হ'ব x আৰু -13 x - 13 = 0
x minus 13 equal 0, x plus 14 equal 0. x equal কি হ'ব -13 to হু হাতে গলে প্লাসৰ 13 হৈ যাব আৰু ইয়াত কি হ'ব x equal -14 যেটো নেকি গ্ৰহণযোগ্য নহয়, not applicable. আমি x ৰ মান কিমান পাইছো 13. x মানে কি দুটা ক্ৰমিক সংখ্যাৰ প্ৰথম সংখ্যাটো হৈছে x. x ৰ মান কিমান হ'ব 13 আৰু এটা কিমান হ'ব আৰু এটা হ'ব যে আমি কি লিখিম নিৰ্ণয় সংখ্যা দুটা হ'ব x আৰু x plus 1. x ৰ মান আমি 13 লিখিম আৰু x ৰ মানটো বহাই দিলে 13 plus 1. 13 plus 1 মানে 14. এই সংখ্যা দুটা কি পাইছো আমি 13 আৰু 14. নেক্সট কুৱেশ্যনটো হৈছে যে x স্কয়াৰ প্লাস px প্লাস q ইকুৱেল 0 সমীকৰণৰ এটা মূল আনটোৰ দুগুণ হলে দেখুৱা যে 2p স্কয়াৰ ইকুৱেল 9q. এটো আমি কেনেকৈ সমাধান কৰিম যে প্ৰথমতে সলিউশনত আমি লিখি লম যে যেহেতু সমীকৰণ দুটা মূল দুটা কৈ দিছে এটা আনটোৰ দুগুণ সেই কাৰণে ধৰি লোৱা হল এটা মূল আলফা এতকে আনটো মূল কি হ'ব 2 আলফা. আমি জানো যে সমীকৰণ এটা সমীকৰণৰ মূল দুটাৰ যোগফল হৈছে -b/a. ইয়াত মূল দুটা হৈছে আলফা প্লাস 2 আলফা ইকুৱেল এই সমীকৰণৰ a কি হ'ব x স্কয়াৰ সহগ মানে 1 ক a আৰু x ৰ সহগ হৈছে p. ইয়াত b ৰ মান হৈছে p আৰু c ৰ মান হৈছে q. এতিয়া মূল দুটাৰ যোগফলৰ সূত্ৰ হৈছে -b/a. মাইনাসটো হৈছে সূত্ৰৰ পৰা আহিছে b মানে হৈছে p ইয়াত আৰু a এৰ মান হৈছে x স্কয়াৰ সহগ মানে 1. এতিয়া আলফা প্লাস টুৱাইস আলফা প্লাস কৰিলে 3 আলফা ইকুৱেল -p. এই আলফাৰ লগত 3 ইনটু হৈ আছে ইনটু হৈ থাকিলে হু হাতে গলে কি হ'ব -p ৰ তল যাব -p/3. তাৰ পিছত আৰু মূল দুটাৰ পূৰণফলৰ সূত্ৰটো হৈছে c/a. মূল দুটা প্ৰথমতে লিখিলম আলফা ইনটু 2 আলফা ইকুৱেল c. c ৰ মান হৈছে q আৰু a ৰ মান হৈছে 1. 2 আলফা স্কয়াৰ আলফা ইনটু আলফা স্কয়াৰ ইকুৱেল q. ইয়াত আলফা স্কয়াৰ লগত 2 ইনটু হৈ আছে ৰাইট সাইডত গলে কি হ'ব q/2. আলফা স্কয়াৰ ইকুৱেল q/2 আৰু ইয়াত আলফাৰ মান কি আছিল -p/3 আছিল. এতিয়া আমি টেকিং বোথ সাইড স্কয়াৰ কৰি দিছো যে লেফট সাইড স্কয়াৰ কৰিলে আলফা স্কয়াৰ হ'ব আৰু ৰাইট সাইডত স্কয়াৰ কৰিলে কি হ'ব -p/3 হোল স্কয়াৰ হ'ব. এই আলফা স্কয়াৰ ইকুৱেল স্কয়াৰটো উঠি গলে মাইনাস প্লাস হৈ যাব p স্কয়াৰ বাই 3 স্কয়াৰ ইকুৱেল 9. p স্কয়াৰ বাই 9 হ'ব. দিস ইজ ইকুৱেশ্যন নম্বৰ 1 আৰু এইটো আমি ইকুৱেশ্যন নম্বৰ 2 ধৰিছো. ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 যদি আমি কম্পেয়াৰ কৰো ইকুৱেশ্যন 1 ৰ লেফট সাইডতো আলফা স্কয়াৰ আছে ইকুৱেশ্যন 2 ৰ লেফট সাইডতো আলফা স্কয়াৰ আছে. তাৰ মানে লেফট হ্যান্ড সাইড ইকুৱেল হলে কি হ'ব ৰাইট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুৱেল হ'ব. ইকুৱেশ্যন 1 ৰ ৰাইট হ্যান্ড সাইডটো কি আছে p স্কয়াৰ বাই 9 আমি লিখি লৈছো p স্কয়াৰ বাই 9 ইকুৱেল আৰু ইকুৱেশ্যন 2 ৰাইট হ্যান্ড সাইড হৈছে q/2 এই কাৰণে আমি q/2 লিখি লৈছো. ইমপ্লাইজ দি আমি ক্ৰস মাল্টিপ্লিকেশন কৰিছো 2 * p স্কয়াৰ 2p স্কয়াৰ ইকুৱেল 9 * q 9q. তেনেকে ক্ৰস মাল্টিপ্লিকেশন কৰাৰ পাছত আমি দেখিছো যে প্ৰমাণ যেটো কৰিব দিছে এটো লগত মিলি গৈছে তাৰ মানে প্ৰমাণ কৰা হৈছে proved. নেক্সট কুৱেশ্যন আমি কি পাইছো ইয়াত কি আছে এটা দ্বিঘাত সমীকৰণৰ মূল 2 plus √7 আৰু 2 minus √7 হলে সমীকৰণটো গঠন কৰা. তেনেকুৱা প্ৰশ্ন বহুত আহে পৰীক্ষাত. সমাধানত আমি লিখিলম ধৰা হল সমীকৰণটোৰ মূল দুটা আলফা ইকুৱেল 2 plus √7 আৰু বিটা ইকুৱেল 2 minus √7. therefore আলফা প্লাস বিটা মানে মূল দুটাৰ যোগফল আমি উলিয়াই লম. প্ৰথমতে আলফাৰ মানটো লিখিলম 2 plus √7 plus 2 minus √7. আমি যে ব্ৰেকেটটো উঠাই দিও কি হ'ব 2 plus √7 plus 2 minus √7. √7 plus √7 minus cancel 2 plus 2 equal 4. মানে মূল দুটাৰ যোগফল পাইছো 4 আৰু মূল দুটাৰ পূৰণফল আমি উলিয়াই ল আলফা ইনটু বিটা বুলি লিখি লৈছো ইকুৱেল 2 plus √7 হোল ইনটু 2 minus √7. এটুক আমি a বুলি ধৰিলে এটুক আমি b বুলি ধৰিলে a plus b হোল ইনটু a minus b. a plus b হোল ইনটু a minus b সূত্ৰটো হৈছে a স্কয়াৰ minus b স্কয়াৰ. a মানে হৈছে 2 স্কয়াৰ b মানে হৈছে √7 হোল স্কয়াৰ.
2 square means 4 minus root 7 square means only 7 আমি ইয়া মাইনাস কৰি দিলে কি হ'ব -3 হ'ব -7 plus 4 মানে -3 এতিয়া আমি সমীকৰণটো গঠন কৰাৰ সূত্ৰটো আমি এটো মনত ৰাখিব লাগিব এতেকে দ্বিঘাত সমীকৰণটো হ'ব x² minus ব্ৰেকেট দি আলফা প্লাস বিটা তাৰ মানে ইয়াত কি হ'ব মূল দুটাৰ যোগফলৰ মানটো বহাই দিব লাগিব হোল ইনটু x প্লাস হেহত কি হ'ব মূল দুটাৰ পূৰণফল মানে আলফা ইনটু বিটা ইকুৱেল 0 তেনেকে লিখি লব লাগিব এটো সূত্ৰ হয় আমি জানিব লাগিব তাৰ পিছত x² মাইনাস আলফা প্লাস বিটাৰ মান আমি কি পাইছো 4 পাইছো সেই কাৰণে আমি 4 বহাই দিছো এই x আছে সেই কাৰণে x প্লাস চিন প্লাস এই আলফা ইনটু বিটাৰ মান পাইছো -3 সেই কাৰণে -3 ব্ৰেকেট দি আমি লিখিছো ইকুৱেল 0 এই ব্ৰেকেটটো উঠাই দিলে কি হ'ব x² minus 4x plus minus -3 equal 0 এইটোৱে হৈছে নিৰ্ণয় দ্বিঘাত সমীকৰণটো তেনেকে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় পৰীক্ষাত আহে